সকলোৱে নমস্কাৰ ল'ব। আজিৰ সভাৰ শ্ৰদ্ধাৰ মাননীয় সভাপতি মহোদয়, মোৰ শিক্ষাগুৰুসকল, আমন্ত্ৰিত অতিথিসকল, গাঁৱৰ সচেতন নাগৰিক মহল, ছাত্ৰ ছাত্ৰী তথা বন্ধু বান্ধৱী, মোৰ ভাইটি ভণ্টিসকল, আজি আমি আমাৰ দেশ ভাৰতবৰ্ষৰ ৭২তম গণতন্ত্ৰ দিৱস উদযাপন কৰিবলৈ ওলাইছোঁ। গণতন্ত্ৰ মানে কি? গণতন্ত্ৰ হ'ল ৰাইজৰ দ্বাৰা শাসিত, ৰাইজৰ দ্বাৰা নিৰ্বাচিত চৰকাৰ। অৰ্থাৎ আমাৰ দেশৰ নেতাসকলক আমি নিজেই নিৰ্বাচন কৰোঁ। বন্ধুসকল, আজিৰ এই দিনটো আমাৰ মাজত এনেই অহা নাই। ইয়াত মহামানৱ মহাত্মা গান্ধীৰ নেতৃত্বত বিভিন্ন সংগ্ৰাম আৰু ত্যাগৰ মাজেদি আমি আজিৰ এই দিনটো পাইছোঁ। এই সংগ্ৰামত অগণন মানুহে নিজৰ প্ৰাণ দি শ্বহীদ হৈ গৈছে। আমাৰ দেশ ভাৰতবৰ্ষ স্বাধীন হোৱাৰ আগতে ব্ৰিটিছৰ অধীনত আছিল আৰু 1947 চনৰ 15 আগষ্টত আমাৰ দেশ স্বাধীন হয়। আমাৰ স্বাধীন ভাৰতবৰ্ষৰ সংবিধান ৰচনাৰ বাবে 1947 চনৰ 28 আগষ্টত এখন খচৰা সমিতি গঠন কৰা হয় আৰু এই খচৰা সমিতিৰ অধ্যক্ষ আছিল ভাৰতৰে সুযোগ্য সন্তান স্বৰ্গীয় ডক্টৰ ভীমৰাও আম্বেদকাৰ। 308 জন সদস্যৰ অশেষ পৰিশ্ৰমৰ অন্তত 1950 চনৰ 24 জানুৱাৰী তাৰিখে এখন সম্পূৰ্ণ খচৰা প্ৰস্তুত হয় আৰু তাৰ ঠিক 2 দিন পিছত, অৰ্থাৎ আজিৰ এই বিশেষ দিন 26 জানুৱাৰীৰ তাৰিখে সংবিধানখন কাৰ্যকৰী হয় আৰু সেই 1950 চনৰ 26 জানুৱাৰীৰ পৰা আজিলৈকে প্ৰতি বছৰে 26 জানুৱাৰী তাৰিখে গণতন্ত্ৰ দিৱস উদযাপন কৰা হয়। বন্ধুসকল, গণতন্ত্ৰ দিৱস উদযাপনৰ যোগেদি আমি সেই মহান ব্যক্তিসকলৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰি তেওঁলোকৰ আদৰ্শ আমি গ্ৰহণ কৰিব লাগে। আজিৰ দিনত দেখা গৈছে তেওঁলোকৰ আদৰ্শ আমাৰ মাজৰ পৰা হেৰুৱাই গৈছে। মানৱতা হেৰাস পাইছে। সকলোৱে কেৱল নিজৰ বাবে চিন্তা। বন্ধুসকল, আজিৰ এই দিনটো উদযাপন কৰি আমি সকলোৱে প্ৰতিজ্ঞাবদ্ধ হ'ব লাগে যাতে আমি আমাৰ দেশখন বিশ্বৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ দেশ হিচাপে গঢ়ি তুলিব পাৰোঁ। তাৰ বাবে আমি প্ৰতিজ্ঞা কৰি লওঁ। অৱশেষত অজানিতে হৈ যোৱা ভুলৰ বাবে সকলোৰে ওচৰত ক্ষমা বিচাৰি মই আজিৰ বক্তব্য সামৰণি মাৰিছোঁ। নমস্কাৰ।